Hello guys, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক গজা বনাই দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাবচোন। এয়া 2.5 কাপ ময়দা লৈ লৈছোঁ মই। এয়া মই ইমানখিনি খোৱা চৌদা দিছোঁ। এয়া ঘি দিছোঁ ইমানখিনি। এতিয়া মই সানি লওঁ। এয়া মই গাখীৰ দিছোঁ। একেবাৰে সৰহকৈ গাখীৰ দি নাসানিব আপোনালোকে, অকণ অকণ দি পেলাই সানিব। এয়া মোৰ লাডুটো এনেকুৱা হৈ গৈছে। মই 20 মিনিটৰ কাৰণে ঢাকি থৈ দিলোঁ। এয়া মই এনেকৈ কৰি লৈছোঁ। এয়া মই এনেকৈ আকৌ হেৰি কৰি দিম। সাতবাৰমান এনেকুৱা কৰি ল'ব। এয়া সমান সমান কৰি ল'ব। এয়া চাওক মই কৰি লৈছোঁ। মই 7-8 বাৰ এনেকৈ হেৰি কৰি লৈছোঁ। লৈ পেলাই এতিয়া মই গজাৰ ষ্টেপত কাটিম। মই ৰিফাইন দিছোঁ। এয়া মই দি দিছোঁ। বেছি পকিবলৈ নিদিব তেলটো, নহ'লে দেৰি যাব যে। এয়া মোৰ হৈ গৈছে, মই কাঢ়োঁ। মই চেনি 1.5 কাপ লৈ লৈছোঁ। পানীও 1.5 কাপ দি দিছোঁ, ইমান। এয়া মই অকণমান পানীখিনিত ঘিউ দি দিছোঁ। এটা ইলাচিও দি দিছোঁ, মানে গোন্ধটো ধুনীয়া ওলাব। এয়া মোৰ চেনি পানীখিনি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিছোঁ। এতিয়া মই এয়া দিম। এয়া মই লুটিয়াই দিছোঁ চেনি পানীখিনিত। তেতিয়াহে চেনিখিনি সোমাব, মিঠাটো হ'ব। এয়া মোৰ গজা হৈ গ'ল। যদি ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।